ক'লে ধুনীয়াকৈ গুচি আহিব চাব দেই আপোনাক ইয়ালৈ ধুনীয়াকৈ লৈ গুচি আহিব এইটো আমি এতিয়া ভৰাই দিছোঁ দেখিলে নে সকলে এইটো চাব ইয়াৰ পৰা এইটো একটো ধুনীয়াকৈ লাগি গৈছে এতিয়া আমাৰ ইয়াৰ পৰা এডাল আঁচ গুচি আহিলে আঁচত চাব এক দেখিছেনে এইটো এক তাৰপিছত ইয়াত দুই আছিলে দুই সংখ্যা আছিলে হয়নে নহয় এতিয়া আমাৰ তলত আহিব দুডাল আঁচ আহিলে এতিয়া তলত আছিলে এক এই একটো আকৌ এডাল আঁচ এনেকৈ আনি দিয়া এতিয়া এই গোটেইকেইডাল আঁচ যোগ কৰাচোন এডাল দুডাল আৰু এডালৰ সৈতে তিনিডাল এতিয়া ইয়াৰ উত্তৰটো হ'ব কিমান নমস্কাৰ ছাৰ বাইদেউসকল আজি আমাৰ এপ্ৰিলৰ বিষয়টো দিন এই আমাৰ আৰ্টিমতে ছাৰসকলে আমাক সকলোকে TLM প্ৰদৰ্শনীৰ কাৰণে এটা TLM বনাই আনিবলৈ কৈছিলে সকলোকে দিয়ে মই যোগৰ ধাৰণা আৰু লগতে স্থানীয় মানৰ ধাৰণা হিচাপে মই এটা সৰুকৈ TLM বনাই আনিছিলোঁ য'ত একেলগে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ যোগৰ ধাৰণা আৰু একক আৰু দশকৰ ধাৰণা একেলগে তেওঁলোকে জানিব পাৰিব গতিকে এতিয়া মই সকলো ছাৰ বাইদেউকে মই আজি মোৰ ইয়াৰ পৰা সেৱাৰ প্ৰণাম জনাই মই এই যোগৰ ধাৰণাটো TLM বনাই আনিছিলোঁ সেইটো মই অকণমান আপোনালোকৰ আগত বুজাই দিবলৈ আগবাঢ়িছোঁ সেয়ে মই সকলো ছাৰ বাইদেউক আজি অনুৰোধ কৰিছোঁ যে আপোনালোকে মোৰ লগত সকলোৱে সহায় সহযোগিতা কৰে যেন এতিয়া আমি সকলোৱে ভাবি লওঁচোন আজিৰ দিনটোৰ কাৰণে ছাৰ বাইদেউসকল ছাৰ আজি আমি সকলোৱে ভাবি লওঁ মই এজন শিক্ষক আৰু আপোনালোক দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ একোজন ছাত্ৰ ছাত্ৰী বাৰু ছাৰ এতিয়া মই আগবাঢ়োঁ এতিয়া মই ইয়াত এটা সংখ্যা লিখিম আপোনালোকে চবেই ক'ব দেই দুটা অংকযুক্ত সংখ্যা এটা লিখিম অসমীয়াতে লিখোঁ যিহেতু TLMটো মই অসমীয়াতে হেৰি কৰিছোঁ গতিকে অসমীয়াতে মই লিখোঁ এইটো আপোনালোকে কি দেখিছে বাৰু কি সংখ্যা কওকচোন বাৰু সকলোৱে হয়নে নহয় বাৰু আৰু এইটো কিমান তলৰটো 17 এতিয়া আমাৰ ইয়াত দুটা থকাৰ কাৰণে দুটা অংকযুক্ত সংখ্যা হয়নে নহয় বাৰু এইটো ইয়াত আমি লগত এই অংকটো আমাৰ দ্বিতীয় আৰু তৃতীয় এইটো এডাল কি চিন যোগ চিন হয়নে এডাল সম্পূৰ্ণ যোগ চিন এতিয়া আমি এইটো অংক যোগ অংকটো আমি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীসকলক নেওঁতা মুখস্থ নকৰাকৈ কেনেকৈ আমি ধাৰণাটো দিব পাৰিম মই সেই বিষয়ে অকণ দেখাই দিওঁ এতিয়া প্ৰথমতে লিখিছিলোঁ 2 আৰু 3 প্ৰথমতে এই ঘৰত লিখিম এইটো ইয়াত লিখিছোঁ 2 ছাৰ বাইদেউসকল সকলোৱে দেখিছেনে দেখিছে এইটো 2 সংখ্যা হয়নে আৰু ইয়াত লিখিম আমি 3 ধৰিব পাৰিছেনে সকলোৱে ছাৰ তাৰপিছত ইয়াত আকৌ তলত লিখিছিলোঁ 17 হয়নে এতিয়া আমি ইয়াত 1টো লিখিম আৰু ইয়াত থাকিব 7 এতিয়া আমাৰ 23ৰ লগত আমি 17টো যোগ কৰিব লাগে এতিয়া আমি 23ৰ লগত 17টো যোগ কৰিম এনেকৈ ইয়াত 3 আছে আমাৰ এইফালে ইয়াত এডাল দুডাল আৰু তিনিডাল আছে হয় স্যাৰ দেখিছেনে সকলোৱে আৰু ইয়াত চাব এডাল সাত লিখা আছে ইয়াত চাব এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল বাকী কেনৰ পৰা আপোনালোকে হিচাপ কৰিবচোন দেই সাতডাল ইয়াত সাতডাল হ'ল আৰু ইয়াত তিনিডাল হয়নে এতিয়া এই গোটেইকেইটা এই আঁচকেইডাল গোটেইকেইটা যোগ কৰিলে কেইডাল ওলাব এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল 10ডাল 7 আমাৰ কি হ'ল যোগ কৰিলে 10 হ'ব 10ৰ 0 কৰিলোঁ এতিয়া এক এটাটো আছে একটো ক'লৈ গ'ল এতিয়া সকলোকে উকলি গ'ল বা ক'ৰবালৈ গ'ল বুলি ক'লেতো ল'ৰা ছোৱালীয়ে বুজি নাপাব হয় নহয় তেতিয়া আমি কি কৰিব লাগিব সহজভাৱে বুজাবলৈ হ'লে ডাঙৰ হ'লেহে বুজি পাবগৈ তেওঁলোকে সহজভাৱে বুজাবলৈ হ'লে এতিয়া আমি এতিয়া আমি ইয়াত একটো যে আমি 10 পাইছিলোঁ হয় নে নহয় আমি এক সংখ্যাটো ইয়াত লিখিলোঁ হ'লনে ছাৰ চবে দেখিছে এতিয়া ইয়াত 10 হ'ল ইয়াত আমাৰ কি আছিলে 2 আছিলে আৰু 1 আছিলে হয় নহয় এই এক সংখ্যাটো ইয়াত লিখাৰ পাছত ইয়ালৈ আমি এই একটো এতিয়া আমি ইয়ালৈ লৈ আহিম ধাৰ ওপৰলৈ যেতিয়া গুচি যায় বুলি কৈছিলে তেতিয়া আমি ইয়ালৈ লৈ আহিম একটো ইয়ালৈ এইটো একটো ওপৰলৈ ধুনীয়াকৈ গুচি আহিব চাব দেই আপোনাক ইয়ালৈ ধুনীয়াকৈ লৈ গুচি আহিব এইটো আমি এতিয়া ভৰাই দিছোঁ দেখিলে নে সকলোৱে এইটো চাব ইয়াৰ পৰা এইটো একটো ধুনীয়াকৈ লাগি গৈছে এতিয়া আমাৰ ইয়াৰ পৰা এডাল আঁচ গুচি আহিলে আঁচত চাব এক দেখিছেনে এইটো এক তাৰপিছত ইয়াত 2 আছিলে 2 সংখ্যা আছিলে হয় নে নহয় এতিয়া আমাৰ তলত আহিব দুডাল আঁচ
আহিলে এতিয়া তলত আছিলে 1 এই 1টো আকৌ এডাল আঁচ এনেকৈ আনি দিয়া এতিয়া এই গোটেইকেইডাল আঁচ যোগ কৰাচোন এডাল দুডাল আৰু এডালৰ সৈতে 3ডাল এতিয়া ইয়াৰ উত্তৰটো হ'ব কিমান 4 এতিয়া উত্তৰটো আমি সঠিকভাৱে পালোঁ নে 40 এতিয়া এই অংকটো ধুনীয়াকৈ মই এনেকৈ যোগ অংকৰ ল'ৰা ছোৱালীক ছাৰে ব্যতিক্ৰমী পদ্ধতিৰে আমাক ধুনীয়াকৈ TLM এটা বনাই দিছে আমাৰ দহৰ ধাৰণা বা উকলি যোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰায় বহুতো ল'ৰা ছোৱালীয়ে ভুল বা শিক্ষকে শিকাই দিয়াৰ ক্ষেত্ৰতো আমি প্ৰপাৰ TLM এটা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি কেতিয়াবা কি হয় সাকসেস হ'লেও কেতিয়াবা আমাৰ মানে আকৰ্ষণীয় TLM প্ৰস্তুত কৰাৰ ক্ষেত্ৰত শিক্ষকসকলে কেতিয়াবা পিছ পৰি ছাৰৰ কিন্তু এটা কথা ভাল লাগিছে ছাৰে চুম্বকৰ জৰিয়তে মানে খুব ধুনীয়াকৈ এই TLMটো যে এই 10টো লিখাৰ পিছত এই 10টোৰ এই 1টো কি ধুনীয়াকৈ এইফালে গতি কৰাৰ ৰাস্তাটো দেখুৱাই দিছে যে প্ৰথমে এই ওপৰলৈ উঠি যাব উঠি গৈ ইয়ালৈ যাব স্থানটো ধুনীয়াকৈ দেখুৱাই দিছে এই বস্তুটো যথেষ্ট আকৰ্ষণীয় অৱশ্যে এনেধৰণৰ TLM আমি বহু ক্ষেত্ৰত বহু জেগাত দেখিছোঁ যদিও বাস্তৱ ক্ষেত্ৰত এনেকৈ বনাই দিয়া আকৰ্ষণীয় ৰূপত বা এনেকুৱা সুন্দৰ ৰং চঙীয়াকৈ বনাই দিয়াৰ ক্ষেত্ৰত বা উপস্থাপন কৰাৰ ক্ষেত্ৰত বহুতে হয়তো হৈ যাব বা মই নকৰিলেও হ'ব ইমানখিনি কষ্টনো কেলে কৰোঁ বুলি ভবা বহুতো ছাৰ বাইদেউ আমি পাওঁ বা কেতিয়াবা আমি এলাহতে ৰৈ যাওঁ কিন্তু ছাৰৰ এই TLMটোক কিন্তু আমি প্ৰশংসা কৰিব লাগিব আৰু এইটো এটা আকৰ্ষণীয় TLM মই ভাবোঁ আমাৰ যিমান ইয়াত ট্ৰেইনি টিচাৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে আমাতকৈ জ্যেষ্ঠ বহুত আছে প্ৰত্যেকে এনেধৰণৰ TLM এটা বনাই অন্তত আমাৰ স্কুলবোৰত ব্যৱহাৰ কৰিবৰ কাৰণে আমি যত্ন কৰোঁ আহক আমি মেগনেট ব্যৱহাৰ নকৰিও আমি ইয়াক কি কৰিব পাৰোঁ এই মাজৰ ৰাস্তাটোত আমি কি কৰিব পাৰোঁ কিবা হেৰি ফিটা বা কিবা এনেকুৱা ধৰণৰ হেৰিৰে ব্যৱহাৰ কৰি আমি টানি নিব পাৰোঁ ফুটা এডাল দি পিনে আমি টানি নিয়াৰ ব্যৱস্থা কৰি দিব পাৰোঁ সেইটো কৰিলেও আমাৰ হৈ যাব কোনে কেনেকৈ বনায় সেইটো নিজৰ কথা কিন্তু আমি এনেধৰণৰ TLM এটা বনাই যুগৰ ধাৰণাত তেওঁলোকক সাকসেস কৰিবলৈ আমি মানে ব্যৱহাৰ কৰিব পাৰোঁ ধন্যবাদ ছাৰ আমি উপৰি যোৱাটো দুখ কৰিলে অলপ অসুবিধা হয় আৰু ইয়াৰ লগে লগে আমি এটা কাম কৰোঁ যে আমাৰ TLMৰ যিটো প্ৰদৰ্শনৰ কাম আছিলে আমি সদ্যহতে সামৰণি মাৰিছোঁ